পোনপ্ৰথমে আপোনালোক প্ৰতিজনলৈ ইউটিউব চেনেল ৰাইডৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে স্বাগতম, ওয়েলকাম। আমাৰ চেনেল যোগে নিয়মিতভাৱে পৰিয়ালকেন্দ্ৰিক তথ্যসমূহ ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হয়। আপোনালোকে ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। গৰ্ভৱতী নাৰীক পঞ্চম মাহত খোৱা এৱা আৰু দৈ গাখীৰ, ঘিউ, মৌ আৰু চেনিৰ এটা মিশ্ৰণ। অসমীয়া সমাজত পৰম্পৰাগতভাৱে গৰ্ভধাৰণ কৰা নাৰীক পঞ্চম মাহত নাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ তৰফৰ পৰা পঞ্জিকাত দিয়া থকা নিৰ্ধাৰিত দিন অনুসৰি নাৰীগৰাকীৰ মাতৃয়ে তেখেতৰ বংশীয় কেইগৰাকীমান তিৰোতাৰ সংগ লৈ ওপৰত উল্লেখ কৰা মতে পঞ্চদ্ৰব্য লগত লৈ জীয়েক জয়াকৰ গৃহলৈ গৈ জীয়ৰী আৰু জয়াকক পঞ্চদ্ৰব্যৰ পৰা পঞ্চামৃত প্ৰস্তুত কৰি খাবলৈ দিয়ে। বিশ্বাস অনুসৰি এই পঞ্চামৃত যিহেতু উচ্চ প্ৰটিনযুক্ত, এই পঞ্চামৃত খাই গৰ্ভত থকা শিশুটিৰ শ্ৰীবৃদ্ধি হোৱাৰ সহায় কৰে। যিহেতু এই পঞ্চামৃত এটা নিৰ্ধাৰিত কৰি থোৱা শুভ দিনত খোৱা হয়, সেয়েহে আমি আজিৰ ভিডিঅ' যোগে পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি 2019-20 ইংৰাজী বৰ্ষত নিৰ্ধাৰিত কৰি থোৱা পঞ্চামৃতৰ তাৰিখসমূহ প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।